আসসালামু আলাইকুম নমস্কাৰ অসমত চলি থকা যি স্পেচিয়েল ৰিভিজন 2026 এজন বিশেষ ব্যক্তিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ তেখেত হৈছে BLO এই ভিডিঅ'টো মই বিশেষকৈ বুথ লেভেল অফিচাৰসকলৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকল ভিউৱাৰ্ছে এই ভিডিঅ'টো চাই আছে ভিডিঅ'টো ইমানেই আপোনালোকে শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন BLOৱে এই ভিডিঅ'টো চাই কেনে কিছুমান কাম কৰিবলৈ বাধ্য হয় এতিয়া কথা হৈছে এই BLOসকল কোন হয় BLOসকল হৈছে ভোটাৰ তালিকা প্ৰস্তুত আৰু সংশোধন প্ৰক্ৰিয়াৰ এটি অতি গুৰুত্বপূৰ্ণ কিন্তু সীমিত ক্ষমতাসম্পন্ন এজন কাৰ্যকৰ্তা তেখেতসকলৰ দায়িত্ব আইনৰ ভিতৰত তেখেতসকলৰ নিৰপেক্ষ স্বচ্ছ আৰু কোনো ৰাজনৈতিক বা বাহ্যিক চাপ নলৈ কাম কৰাটো বাধ্যতামূলক প্ৰথম কথা আমি জানো যে BLOসকল কাৰ কথা শুনিব লাগে BLOসকলে একমাত্ৰ যিজন ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ অৰ্থাৎ ERO তেখেতৰ নিৰ্দেশ মৰ্মে কাম কৰিব লাগে আনকি সেই কাম কৰাৰ সময়ত তেখেতৰ কিছুমান বস্তু চালি জাৰি চাব লাগে নম্বৰ 1 ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1950 ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰ্ছ ৰুলছ 1960 ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ SOPs ইনষ্ট্ৰাকশ্যন আনকি সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত যদি এনেকুৱা কিছুমান কেছ হৈছে যি জাজমেণ্টসমূহ তেখেতসকলক পঢ়িব পাৰে মই আগতে কৈছোঁ তেখেতসকল কাৰ নিৰ্দেশ মানিব লাগে যে ERO কিন্তু এটা কথা মনত ৰাখিব EROৰ মৌখিক আদেশ কিন্তু তেখেতসকলে যদি পালন কৰে পিছৰ পৰ্যায়ত কিন্তু এইবোৰ তেখেতসকলে প্ৰমাণ দাঙি ধৰিব নোৱাৰিব গতিকে BLOসকলৰ প্ৰতি মোৰ আহ্বান থাকিল আপোনালোকে EROৰ যিবোৰ লিখিত আদেশ আছে সেইবোৰ মানিবলৈ আপোনালোকে চেষ্টা কৰক আৰু যদি কোনোবা EROৱে আপোনালোকক কিছুমান আইন বহিৰ্ভূত কাম কৰিবৰ কাৰণে বাধ্য কৰাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰ্ছ ৰুলছ 1960 বা SOPs আদি তেখেতসকলক দেখুৱাওক যে এইখিনিতো এনেকৈ আছে আমি যদি এনেকৈ কৰোঁ তেতিয়াহ'লেতো আমি ফচি যাম বা আমাৰ পিছলৈ প্ৰব্লেম হ'ব পাৰে গতিকে আপুনি আইন নিয়ম সুপ্ৰিম কোৰ্ট হাই কোৰ্ট বা যিবোৰ SOP আছে সেইবোৰৰ ওপৰত ভিত্তি কৰি আপুনি কাম কৰিব আপুনি আপোনাৰ ফালৰ পৰা আইনীভাৱে সম্পূৰ্ণভাৱে নিকা থাকক নিশ্চয় আপোনালোক কেতিয়াও বিপদত নপৰে যিহেতু আপোনালোকৰ কামসমূহ সীমিত যেনেকুৱা ফিল্ড ভেৰিফিকেশ্যন অৰ্ডিনেৰী ৰেচিডেঞ্চ আছেনে নাই ঘৰত গৈ তথ্য সংগ্ৰহ কৰা সত্য আৰু নিৰপেক্ষ ৰিপৰ্ট প্ৰদান কৰা এতিয়া কথা হৈছে সত্য আৰু নিৰপেক্ষ ৰিপৰ্ট EROলৈ আপুনি যেতিয়ালৈকে দিব তেতিয়া আপোনালোকে কেতিয়াও মিছা বা ফলছ ৰিপৰ্ট কেতিয়াও নিদিব কাৰণ যদি এজন ব্যক্তিৰো ভোট কৰ্তন হয় তেতিয়াহ'লে সেই ব্যক্তি কিন্তু এনেকৈ বহি নাথাকে তেখেতে নিশ্চয় আইন আৰু আদালতৰ কাষ চাপিব আৰু যেতিয়া আইন আৰু আদালতৰ কাষ চাপিব তেতিয়া কিন্তু আপুনি জবাবদিহি হ'ব আপুনি যুক্তি দৰ্শাব লাগিব যে কি হৈছিলে কি হোৱা নাই আপুনি কেতিয়া গৈছিলে কি ৰিপৰ্ট আপুনি ছাবমিট কৰিছিলে তেতিয়া কিন্তু আপোনাৰ কাষত যিসকল ব্যক্তি আপোনাক ইনফ্লুৱেঞ্চ কৰিব বিচাৰিছে আপোনাক প্ৰেছাৰ দিব বিচাৰিছে সেয়া লোকেল পিপলেই হওক ইয়াৰ ৰাজনৈতিক ব্যক্তিয়ে হওক বা যোনেই নহওক কিয় আপোনাক কিন্তু তেতিয়া বিপদৰ সময়ত কোনেও আপোনাৰ কাষত থিয় নিদিব আমি জানো আপুনি নাম কাটিব নোৱাৰে আমি জানো আপুনি শ্বিফটেড বুলি ফাইনেল ঘোষণা কৰিব নোৱাৰে আমি জানো আপুনি শুনানি ল'ব নোৱাৰে আমি জানো আপুনি কোনো ৰিজন অৰ্ডাৰ বা আপোনাৰ স্পিকিং অৰ্ডাৰ পাছ কৰিব নোৱাৰে কিন্তু আপোনাৰ কিছুমান ক্ষমতা তাতে নথকা নহয় সেইবোৰ আপুনি নিশ্চয় ভালকৈ জানে সেয়া হৈছে আপুনি ৰিপৰ্ট ছাবমিট কৰাই হওক বা আপুনি যদি ইয়াৰো সঠিক ইনফৰ্মেশ্যন দিয়াটোৱে হওক এইবোৰ কিন্তু আপোনাৰ দায়িত্ব আৰু আপোনাৰ দায়িত্ব হৈছে কোনোবা ব্যক্তিৰ এগেইনষ্টত অবজেকশ্যন ফাইল কৰিছে অৰ্থাৎ ফৰ্ম 7 ছাবমিট কৰিছে আৰু তাৰপিছত যদি ERO বা EROৱে যদি কোনো ধৰণৰ নোটিছ ইছ্যু কৰিছে সেই নোটিছসমূহ আপোনাৰ দিয়াটো দায়িত্ব আপুনি ঘৰত বহি নাথাকিব আপুনি যিমান পাৰে সেই যিসকল ভোটাৰ তেখেতসকলৰ ঘৰত গৈয়ে হওক বা যেনেকৈ নহওক কিয় তেখেতসকলক নোটিছ আপুনি প্ৰদান কৰক আপুনি কাৰোবাৰ হেঁচাত কৰি এই নোটিছসমূহ আপুনি কেতিয়াও প্ৰদান নকৰাকৈ নাথাকিব আপোনালোকে জানে যে BLO ৰিপৰ্ট মিছা বা মেকানিকেল হ'লে কি হ'ব পাৰে মেকানিকেল বা ফলছ ভেৰিফিকেশ্যন যদি আপোনালোকে কৰিছে উইদাউট ভিজিট উইদাউট ইনকুৱাৰী ৰিপৰ্ট পলিটিকেল ইনফ্লুৱেঞ্চ আদি যদি কৰে তেতিয়াহ'লে আপোনালোকে চিৰিয়াছ মিছকণ্ডাক্ট কৰিছে ইয়াৰ ফলত আপোনালোকৰ প্ৰতি ডিপাৰ্টমেণ্টেল ইনকুৱাৰী ছাছপেনশ্যন বা পানিছমেণ্ট বা ক্ৰিমিনেল লাইবিলিটি পৰ্যন্ত হ'ব পাৰে তেতিয়া যদি আপোনালোকে কয় না EROৱে কৈছিলে এইটো কিন্তু আপোনাৰ ডিফেন্স নহয় আইন অনুসৰি বেয়া আইনী নিৰ্দেশ পালন কৰাটো নিজেই বেয়া আইনী পাব্লিক ছাৰ্ভেণ্ট হিচাপে বেয়া আইনী কাম কৰাটো আপোনাৰ দায়িত্ব নহয় যিহেতু আপুনি আইনৰ দৃষ্টিত ফেক্ট ভেৰিফায়াৰ শেষত মই এইটো কথা আপোনালোকক ক'ব বিচাৰিছোঁ আইন অনুসৰি কাম কৰক সত্য কথা লিখক কাৰোবাৰ কথা শুনি ৰিপৰ্ট নিলিখিব আৰু যদি আপুনি সততাৰে কাম কৰিছে কোনো ব্যক্তিয়ে আপোনাক কেতিয়াও ফচাব নোৱাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ